এর সংবাদ মেলত উপস্থিত হওয়া বিভিন্ন সংবাদ প্রতিষ্ঠানৰ শ্ৰদ্ধেয় সংবাদসেৱী সংবাদদাতাসকল আৰু মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী সোনা মুৰ্মু বাইদেউ মহাশয়া আৰু লগতে উপস্থিত আছে আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ আইটি সেলৰ চেয়ারম্যান খালিদুজ্জামান মহাশয়, জমদর ব্লক কংগ্রেস কমিটির সভাপতি হারকুলাস বসুমতারি মহাশয়, কচুগাঁও ব্লক কংগ্রেস কমিটির সভাপতি করণ মুসাহারি মহাশয়, আজি আমার কোকরাঝার জিলা কংগ্রেস কমিটির সংবাদ মেলত আপোনালোকক জনাও যে আজিৰ আমাৰ ব্ৰিফিংটো হ'ল হাম আদানী কে হ্যায় কোন। কংগ্ৰেছ দলে বৰ্ধিত মূল্য, সৰ্বাধিক নিবনুৱা আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত বিভাজনমূলক কাৰ্যসূচীৰ বিৰুদ্ধে যুঁজি থকা ভাৰতৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে, যাতে ইয়াৰ শাসনৰ বিফলতাৰ পৰা ৰাইজৰ মনোযোগ আঁতৰ হয়। কিন্তু এক দায়িত্বশীল বিৰোধী দল হিচাপে আমি ক্ৰুণী পুঁজিপতিসকলক পুঁজি যোগান ধৰাৰ বাবে ৰাজহুৱা কোষাগাৰ মুকলি, লুণ্ঠন আৰু এই সমগ্ৰ প্ৰধানমন্ত্ৰী সংযুক্ত আদানী মহামেগা কেলেংকাৰীক উন্মোচনক লৈ চিন্তিত। সেয়েহে আমি চৰকাৰক ইয়াৰ দায়িত্বৰ পৰা পলাই যাবলৈ দিব নোৱাৰোঁ আৰু আজি আমি দেশৰ 23খন আগশাৰীৰ চহৰত দেশজুৰি এই সংবাদমেলৰ আহ্বান কৰা হৈছে। চৰকাৰে শ্ৰী ৰাহুল গান্ধীৰ প্ৰশ্ন আৰু কংগ্ৰেছ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণৰ বিষয়সমূহ ৰক্ষা কৰিব পাৰে, কিন্তু ভাৰতৰ ৰাইজে সংসদত কি ঘটি আছে সেয়া চাই আছে। ৰাইজে জানিব বিচাৰে যে এই চৰকাৰে কিয় সংসদীয় বিতৰ্কৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু প্ৰধানমন্ত্ৰীয়ে সংসদত প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ দিয়া নাই। ভাৰতৰ জনসাধাৰণে জানিব বিচাৰে যে কেনেকৈ সন্দেহজনক প্ৰমাণপত্ৰ আৰু কৰ আশ্ৰয় পৰিচালিত অফশ্বৰ শ্বেল কোম্পানীৰ সৈতে কথিত সম্পৰ্ক থকা এটা গোটেই ভাৰতবৰ্ষৰ সম্পত্তিৰ ওপৰত একচেটিয়া অধিকাৰ কৰিছে, কিন্তু সকলো চৰকাৰী সংস্থা হয় কাৰ্যৰ পৰা অনুপস্থিত বা সেই প্ৰক্ৰিয়াটোক সহায় কৰি আছে। ভাৰতৰ জনসাধাৰণ অতি বুদ্ধিমান আৰু তেওঁলোকে মোদীজী আৰু ক্ৰুণী পুঁজিপতিসকলৰ মাজত সম্পূৰ্ণ পাৰস্পৰিক বুজাবুজি কৰিব পাৰে। ভাৰতৰ জনসাধাৰণে জানিব বিচাৰে যে প্ৰধানমন্ত্ৰীয়ে কিয় এজন ক্ৰুণী পুঁজিপতিক বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হ'বলৈ সুবিধা প্ৰদান কৰিছিল আৰু তেওঁ এই আন্তঃৰাষ্ট্ৰীয় উন্মোচনৰ ক্ষেত্ৰত কিয় নীৰৱ হৈ আছে। আমি আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 609তম স্থানৰ পৰা দ্বিতীয় স্থানলৈ উঠা কোনো নিৰ্দিষ্ট ব্যক্তিৰ বিৰুদ্ধে নহয়, কিন্তু আমি নিশ্চিতভাৱে চৰকাৰৰ পৃষ্ঠপোষকতাত ব্যক্তিগত একচেটিয়া অধিকাৰৰ বিৰোধী, কিয়নো সেইবোৰ ৰাজহুৱা স্বাৰ্থৰ বিৰোধী আৰু বিশেষকৈ আমি এজন নিৰ্দিষ্ট ব্যক্তিৰ বিৰোধী। কৰ আশ্ৰয়স্থলৰ সৈতে আপত্তিজনক সম্পৰ্ক থকা প্ৰবঞ্চনা আৰু দুৰ্নীতিৰ অভিযোগ আমাৰ আন্তৰ্জাতিক সদিচ্ছা ব্যৱহাৰ কৰিছে। আমি জানিব বিচাৰোঁ যে মোদী চৰকাৰে কিয় এই বিষয়টোত যুটীয়া সংসদীয় সমিতি গঠন কৰিবলৈ ভয় কৰে, আনহাতে সংসদৰ 2খন সদনতে ইয়াৰ প্ৰচুৰ সংখ্যাগৰিষ্ঠতা আছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতলৈ কলাধন ঘূৰাই অনাৰ আৰু প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত 15 পৰা 20 লাখ টকাকৈ স্থানান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু কঠোৰ বাস্তৱতাৰ সম্পূৰ্ণ বিপৰীত। ছুইজাৰলেণ্ডৰ কেন্দ্ৰীয় বেংকৰ অন্তিম বাৰ্ষিক তথ্যই জনাইছে যে ভাৰত ভিত্তিক শাখা আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ছুইছ বেংকত ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰখা পুঁজি 14 বছৰৰ সৰ্বোচ্চ
3.83 বিলিয়ন সুইচ ফ্ৰাংক লৈ অভাৰ বৃদ্ধি পাইছে। 30,500 কোটি 2021 চনত সিকিউৰিটি আৰু একেধৰণৰ সঁজুলিৰ জৰিয়তে হোল্ডিঙত তীব্ৰ বৃদ্ধিৰ বাবে আনহাতে গ্ৰাহকৰ জমাও বৃদ্ধি পাইছিল। আমি জানিব বিচাৰোঁ যে কৰ আশ্ৰয়স্থলৰ পৰা কাম কৰা অফশোৰ শেল কোম্পানীৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰা কলা ধনৰ প্ৰকৃত গৰাকী কোন? কলা ধনৰ ওপৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ কি হ'ল? 2016 চনৰ 5 ছেপ্টেম্বৰত চীনৰ হাওজঙত অনুষ্ঠিত G20 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কৈছিল, আমি অৰ্থনৈতিক অপৰাধীসকলৰ বাবে সুৰক্ষিত আশ্ৰয়স্থলসমূহ আঁতৰ কৰিবলৈ, ধনৰ ৰপ্তানিকাৰীসকলক বিচাৰি উলিয়াবলৈ আৰু চৰ্তহীনভাৱে প্ৰত্যাৱৰ্তন কৰিবলৈ আৰু দুৰ্নীতিগ্ৰস্ত আৰু তেওঁলোকৰ কামলুকুৱাছ লুকাই ৰখা জটিল আন্তঃৰাষ্ট্ৰীয় নিয়মাৱলী আৰু অত্যাধিক বেংকিং গোপনীয়তাৰ জাল ভাঙি পেলাবলৈ পদক্ষেপ ল'ব লাগিব। তৰফৰ পৰা লিপিবদ্ধ কৰা হৈ আছে। মই কেইটামান আপোনালোকক শুনাই আছোঁ। ইয়াৰ পিছতে আপোনালোকক প্ৰত্যেককে এখনকৈ এটাকৈ কপি আপোনালোকক দি দিম। মই মাথন এতিয়া কেইটামান শ্বৰ্ট লাইন আপোনালোকক জনাব বিচাৰিছোঁ। এই প্ৰবঞ্চনা চলি থকাৰ সময়তে সেবিয়ে কি কৰি আছিল? এই অভিযোগবোৰ প্ৰকাশ হোৱাৰ পিছত ষ্টকৰ মূল্য হ্ৰাস হোৱাৰ ফলত কৃত্ৰিমভাৱে বৃদ্ধি হোৱা মূল্যৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পিছত আদানী গ্ৰুপৰ ষ্টকত বিনিয়োগ কৰা লাখ লাখ খুচুৰা বিনিয়োগকাৰীৰ আৰ্থিক ক্ষতি হৈছে। 24 জানুৱাৰী আৰু 15 ফেব্ৰুৱাৰী 2023 ভিতৰত আদানী গ্ৰুপৰ ষ্টকৰ মূল্য 10,50,000 কোটি হ্ৰাস পাইছিল। 19 জুলাই 2021 তাৰিখে বিত্ত মন্ত্ৰালয়ে সংসদত স্বীকাৰ কৰিছিল যে সেবি নিয়ম উলংঘন কৰাৰ বাবে আদানী গোটৰ তদন্ত চলি আছে। তথাপিও আদানী গ্ৰুপৰ ষ্টকৰ মূল্য বৃদ্ধি হ'বলৈ দিয়া হৈছিল। LICৰ হাতত থকা আদানী গ্ৰুপৰ ষ্টকৰ মূল্য 30 ডিচেম্বৰ 2022 তাৰিখে 83,000 কোটিৰ পৰা 15 ফেব্ৰুৱাৰী 2023 তাৰিখে 39,000 ক্ৰ'ৰ হ্ৰাস পাইছে, যি হৈছে খহনীয়া। 30 কোটি LICৰ আঁচনিকৰণৰ ইকুইটি হোল্ডিঙত 44,000 কোটি শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা আৰু গোটটোৰ দ্বাৰা ভুল কৰা গুৰুতৰ অভিযোগ সত্ত্বেও মোদী চৰকাৰে LICক 30 জানুৱাৰী 2023 তাৰিখে আদানী এণ্টাৰপ্ৰাইজ ফ'ল' অন ৰাজহুৱা প্ৰস্তাৱত অতিৰিক্ত 300 কোটি বিনিয়োগ কৰিবলৈ ধাৰ্য কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লা ধনৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাৰ সকলোবোৰ কথাৰ বাবে তেওঁৰ প্ৰিয় ব্যৱসায়িক গোটে অফশ্বৰ ব্যৱহাৰ কৰি ষ্টকৰ মূল্য তৈয়াৰ কৰাৰ অভিযোগবোৰে বিনিয়োগ পুঁজি হিচাপে প্ৰদৰ্শন কৰে। মণ্টেৰোছা গোটৰ আদানী গ্ৰুপৰ ষ্টকৰ $4.5 বিলিয়ন 37,000 ক্ৰ'ৰ মালিকানা আছে। এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়াজন এজন পলাতক হীৰা ব্যৱসায়ীৰ সৈতে জড়িত বুলি অভিযোগ কৰা হৈছে, যাৰ পুত্ৰ বিনোদন আদানীৰ জীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ইলাৰা কেপিটেল, য'ত প্ৰাক্তন ৰক্ষণশীল মন্ত্ৰী জো জনছন, ইউকেৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাতৃ, শেহতীয়াকৈ এজন পৰিচালক আছিল। প্ৰায় $3 বিলিয়ন 24,300 কোটি মূল্যৰ ষ্টক প্ৰায় একচেটিয়াভাৱে আদানী গ্ৰুপত আছিল। এনেধৰণৰ আন কিছুমান ঘটনা আছে, কিন্তু মন্ত্ৰালয়ে সংসদক কৈছিল যে সেবিয়ে 2016 চনত কিছুমান মণ্টেৰোছা গোটৰ পুঁজিৰ একাউণ্ট ফ্ৰিজ কৰিছিল, কিন্তু পৰৱৰ্তী কোনো পদক্ষেপ স্পষ্ট নহয়।